ভগৱান মই কি ভুল কৰিছিলো বা সেই ছোৱালীজনীৰ কি ভুল আছিল যাৰ বাবে তাই আজি পাগলৰ দৰে ঘূৰি ফুৰিব লগা হ'ল মা দেউতা ঢুকুৱাৰ পিছত কত যে কষ্টত তাক ডাঙৰ দীঘল কৰিলো কত হেঁপাহ কত যে সপোন দেখিছিলো ভাইটি একদিন ডাক্তৰ হ'ব বহুত আশা আছিল এদিন তই আহিবি তই মই পাহি এখন সুখৰ ঘৰ সাজিম কিন্তু তই বিহীন ঘৰখন বৰ আধৰুৱা হৈ ৰলো ভাইটি ভাইটি বা বা আপোনাৰ গা বহুত বেয়া নেকি সময়মতে ঔষধবোৰ খাইছেনে ৰ'ব মই অলপ পানী লওঁ শংকৰ ভাইটিলৈ বৰকৈ মনত পৰিছে আপুনি চিন্তা নকৰিব বা ৰ'ব মই এবাৰ তাক ফোন কৰিলোঁ বা সি ফোনটো ৰিচিভ কৰা নাই সি চাগে ব্যস্ত আছে ইমান দিন যে তাৰ মাতটো শুনা নাই ইমান যে মনত পৰে তালৈ সি চাগে আমাক পাহৰিয়ে গ'ল ন শংকৰ আপুনি চিন্তা নকৰিব বা সি আহিব এদিন নহয় এদিন সি আহিবই তাকেই শংকৰ সেই দিনটোলৈ বৰ হেঁপাহেৰে মই বাট চাই আছো বা অকণমান ৰ'ব হেল্ল' কি ঠিক আছে তোৰ পৰা মই যাই আছোঁ বা আপুনি চিন্তা নকৰিব মোৰ অলপ কাম আছে মই আহোঁ বাকী মই নিপনক ফোন কৰিম এবাৰ ভিতৰলৈ সোমাই আহ তই মোক কিয় ফোন কৰিছিলি বহুত ডাঙৰ ঘটনা এটা হৈছে তো সেইবাবে মাতিছোঁ কি ঘটনা যোৱাকালি খুৰাই মোক মাতিছিলে আৰু বাইদেউৰ সকলো কথা মোক ক'লে বাইদেউ নিপনৰ পঢ়া খৰচৰ বাবে কিডনী এটা বিক্ৰী কৰিছে খুৰাই কোৱা মতে বাইদেউৰ হেনো অন্য কিডনীটোও বেয়া বাইদেউ হেনো বেছি দিন জীয়াই নাথাকিব হেল্ল' উপন তই ক'ত আছ কি তোৰ আজি বিয়া তইতো বিয়াৰ খবৰটো বহুত হেঁপাহেৰে দিলি কিন্তু তোৰ বা কেনেকৈ কৈছ তই এবাৰ জান ফোন নাকাটিবি কথা আছে অলপ তই ফোন নাকাটিবি তই শুনিব লাগিব নিপন তোৰ পঢ়া খৰচৰ বাবে বাইদেউ কিডনী এটা বিক্ৰী কৰিছে আৰু ডক্তৰ খুৰা কোৱা মতে বাইদেউৰ আন এটা কিডনী বেয়া হৈছে আৰু তোৰ বাইদেউ হয়তো বেছি দিন যে নাথাকিব হ'ব দে তই আৰু একো ক'ব নালাগে তই সুখত থাক তোৰ সুখে যে পাহৰি পেলাই আমাক জীৱনৰ পৰা শংকৰ
ভাল পালেনে অকণমান? অকণমান ভাল পাইছোঁ। আহা তোমালোকে বহা। বা ভাত খালে? অকণমান আগতে খালোঁ, খাই ঔষধখিনি খালোঁ। বা নিপনক ফোন কৰিছিলোঁ আজি। হা সি কি ক'লে? কি ক'ব, সি এনেও এইখন ঘৰত আৰু নাহে। আৰু সি ক'লে যে সি বোলে এনেও বিয়াও পাতিছে। কি? ভাইটিৰ আজি বিয়া? অ' বা হে ভগৱান, এইবোৰ মই কি শুনিব পাইছোঁ? এইবোৰ মোৰ লগত কি খেল খেলিলা? বা আপোনালোক ভিতৰলৈ ব'লক। বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে ভাই কাকো নাপাই। বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই। দুখে আৱৰিছে আহি নিপন, তই বহুত ডাঙৰ ভুল কৰিলি নিপন। ভগৱানে তোক কেতিয়াও মাফ নকৰিব। দেৱী গতিক বাইদেউজনীক তই কেনেকৈ এনেকৈ ক'ব পাৰিবি? মই তোৰ তই আজি যেনেকৈ হাঁহি ফূৰ্তি কৰি আছ, এদিন তই তেনেকৈ কান্দিব লাগিব। য'ত তোক বুজাব তোৰ কোনো বন্ধু নাথাকিব, হয়তো তোৰ বাজনীও নাথাকিব। সঁচাকৈ নিপন, তই আজি যেনেকৈ ডাক্তৰ হৈ দম্ভনি মাৰিব পাৰিছ, এদিন দেখিবি তই এনেকুৱা বেমাৰত পৰিবি য'ত কোনো চিকিৎসা নাথাকিব। সঁচাকৈ তোৰ ভাল বন্ধু হৈ এইখিনি ক'বলৈ খুব লাজ পাইছোঁ নিপন, খুব লাজ পাইছোঁ। আপুনি চিন্তা নকৰিব বা, দীপন এদিন নহয় এদিন আহিবই। দিনে দিনে বেছি হৈ যাব ধৰিছে। মই চাগে ভাইটিক নেদেখাকৈয়ে মৰিম। তেনে কথা নক'ব বা। বাইদেউ, দীপন, শংকৰ তই, দীপন, শংকৰ, বাইদেউ বিষাদ বেদনাই বুকুতে খুলিয়াই মোৰ বহুত ডাঙৰ বহুত ডাঙৰ ভুল কৰিলো বাইদেউ। এবার কান্দু কান্দু বাইদেউ। বাইদেউ এবার গানটো গাইছো, এই গানটো শুনিব বহুত মন গৈছিল বাইদেউ। বাইদেউ বিষাদ বেদনাই বুকুতে
খুলিয়াই মৰমে কান্দিছে ভাই নমস্কাৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক বুজাব বিচাৰিছোঁ যে যিজনে আপোনাক গুৰুত্ব দিয়ে সেইজনক কেতিয়াও অৰ্থহীন বুলি ভাবিব নালাগে তাৰোপৰি আপুনি সদায় আপোনাৰ ঘৰখনক গুৰুত্ব দিয়ক যদিহে আমাৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ